যে আপোনাৰ ওচৰে পাজৰে কিছুমান মানুহ থাকে নেদেখা ঘটনাটো দেখিছোঁ বুলি কয়, নুশুনা কথাটো শুনিছোঁ বুলি কয়। তেওঁলোকে বেলেগত শুনি আহক, তেওঁ আহি বেলেগৰ আগত ক'বহি মোৰ নিজ চকুৰে দেখি আহিছোঁ ঘটনাটো। আৰু কিছুমান কথা যে সাজি সাজি কয় আৰু মুখেৰে মানে এনেই অনবৰতে পক 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 কৰি থাকে, কাম নাই। মানে আঘুৱাইতে আঘুৱাই যাব, চাহৰ জুতি ল'ব, চাহৰ বিনিময়ত কথা তাৰ আগত গাব। এনেকুৱা মানুহবোৰক যদি আপুনি ওচৰত লগ পায় নহয়, ওচৰত যেতিয়া লগ পাব কি কৰিব গম পাইছেনে? ওচৰত লগ পালে মানে পূৰা মুখখন তলা লগাই দিব। মুঠতে আপোনাৰ হাতত তলা আৰু চাবি লৈয়ে ফুৰিব যেতিয়াই তেনেকুৱা মানুহ লগ পায়। আৰু আপোনাৰ সন্মুখত যেতিয়াই তেনেকুৱা কথা কয় নহয়, পূৰা তলা লগাই দিব। এনেকৈ তলা লগাব নেক্সট বাৰ যেন তেওঁ আৰু তেনেকুৱা কথা ক'ব নোৱাৰে। সেইকাৰণে আপোনাৰ হাতত আপুনি য'তে যায় তেতিয়া মুঠতে তলাটো লৈয়ে ফুৰিব আৰু লগত। সেইকাৰণে মই সদায় মোৰ হাতত এটা তলা থাকেই। মই য'লে যাওঁ তলে তলাটো লগতে লৈ যাওঁ। তেনেকুৱা মানুহ যদি মই ওচৰত পাওঁ মই পূৰা সাজুৱে থাকোঁ তলা লগাবলৈ। সেইকাৰণে আপোনালোককো কৈছোঁ, আপোনালোককো হাতত মুঠতে তলা এটা লৈয়ে ফুৰিব আৰু